ঐ দুলু, এইবাৰ গৰম বন্ধত ক'ৰবাত ফুৰিবলৈ যাম বুলি ভাবিছনে? মই আমেৰিকালৈ ফুৰিবলৈ যাম বুলি ভাবিছো। বাহ, বঢ়িয়া কথা। খৰচ কিমান মান পৰিব বাৰু? টকাও নালাগে। এটকাও নালাগে? হা, কেনেকৈ? ভাবিবলৈ কিবা খৰচ কৰিব লাগে নেকি? ঐ ৰাতুল, তোৰ পৰীক্ষাৰ ৰিজাল্ট কেনে হ'ল? মই এইবাৰ পৰীক্ষাত নৱৰ কাষত পৰিছিলো। নৱৰ কথা বাদ দে, তোৰ কেনে হ'ল? নৱয়ে ফেল কৰিছে আৰু মই ঐ কিৰিপ, মই তোক এটা কৌতুক কম। কচোন। পৰীক্ষা হলত দুজন পৰীক্ষাৰ্থীয়ে ইজনে আনজনৰ পৰা চাই লিখিছিল। সেইদিনা আছিল অংকৰ পৰীক্ষা। আৰু তাৰ পাছত ৰাতুলে অমলক ক'লে, ঐ অমল, তইচোন অংকৰ মাজত উচৰি লিখিছ, ভুল হোৱা নাই নে? তাৰ পাছত কি হ'ল? তাৰ পাছত অমলে ক'লে, সেইটো উচৰি নহয়, 2 ভাগৰ 1হে। ঐ, তোক মই ইমান ৰখাল কৌতুক এটা ক'লো, অথচ তই দেখোন অলপো নাহাঁহিলি। কাৰণ এতিয়া মই খুব ব্যস্ত, ঘৰলৈ গৈহে হাঁহিব পাৰিম। ঐ যদু, আমাৰ ককাকৰ এটা গৰু আছিল। সেই গৰুটোৰ এটা শিঙৰ পৰা আনটো শিঙলৈ যাওঁতে বাটত এঘটি পানী ল'ব লাগিছিল। আমাৰো আকৌ দেউতাকৰ এটা বিশাল আকৃতিৰ ঢোল আছিল। ঢোলটো বজাবলৈ হ'লে এটা মূৰৰ পৰা আনটো মূৰলৈ যাওঁতে ৰাতি জিৰাই ল'ব লাগিছিল। তেনেকুৱা ঢোল সাজিবলৈ আকৌ ইমান ডাঙৰ ছাল ক'ত পালে? কিয়? তই কোৱা সেই গৰুটোৰ ছাল। ভাই বাতিৰাম, মই আজি মৰিবলৈ যাম। 20 মহলাৰ ঘৰৰ পৰা জঁপিয়াই মৰিম। আমাৰ অঞ্চলত 20 মহলীয়া ঘৰেই নাই। তাতে কি হ'ল? 10 মহলাৰটো আছে। দুবাৰ জাপ মাৰি দিলেই হ'ল। ভবেন, শুনিছো তুমি হেনো বিয়াৰ কথা বাদ দি বাইক এখন ল'লা। কিয় বাৰু? ঠিকেই শুনিছে। বাইকখন কিনিলে অন্তত এবছৰ গেৰাণ্টি দিয়ে। বেয়া হ'লে ঘূৰাই দিব পাৰি। কিন্তু ছোৱালীজনী আনিলে সেই সুবিধা নাথাকে। কি হে ককাইদেউ, ল'ৰাৰ বিয়া ফাইনেল হোৱা পাছতো বোলে বিয়াখন ভাঙি দিলে? কাৰণ মই পাছতহে গম পালো যে আমাৰ বিয়নী হেনো আগতে জুডো আৰু কাৰাটে চেম্পিয়ন আছিল। লগতে বক্সিঙো খেলিছিল। সেয়ে মোৰ একমাত্ৰ ল'ৰাটো জীৱনলৈ মই বিপদ চপাই আনিব নিবিচাৰিলো। ঐ শেৱালি, তোক কালি গধূলি ডেকা ল'ৰা এজনৰ লগত ঘূৰি ফুৰা দেখিছিলো। কোন আছিল সেইজন? ঠিক কেইটাত বাৰু? 6টাৰ আগতে মই প্ৰফুল্লদাৰ লগত আৰু 6টাৰ পিছত বসন্তদাৰ লগত। তই মোক কাৰ লগত দেখিছিলি বা? ঐ, গম পাওনে, এদিন মই বজাৰলৈ যাওঁতে এজন ডকাইতে মোক আগুচি ধৰি হাত, ঘড়ীটো আৰু জেপৰ টকাখিনি কাঢ়ি নিলে। কিন্তু তুমি দেখোন সদায় পিষ্টল এটা লগত লৈ ফুৰাই। সদায় লগত লৈ ফুৰো ঠিকেই, সেইদিনাখনো লগত আছিল। তেন্তে ভাগ্য ভাল, সেইটোৰ ওপৰত তাৰ চকু নপৰিল, নহলে সেইটো নিলেহেঁতেন। ঐ বন্ধু, মই এবাৰ তাজমহলটো কিনিম বুলি ভাবিছো। তুমি কেনেকৈ কিনিবা? সেইটো মালিক মইহে। মই নিবিকিলে তুমি কেনেকে কিনিবা? কোৱাচোন ভাই, চোৰ আৰু ডকাইতৰ মাজৰ পাৰ্থক্য কি? ভাই, চুৰ নিশাচৰ, কিন্তু ডকাইতবোৰ উভয়চৰ। তোমাৰ সংগীতৰ প্ৰতি ৰাপ আছেনে? হয়, মোৰ সংগীতৰ প্ৰতি ৰাপ আছে। কোনবিধ বাদ্যযন্ত্ৰ বজাই তুমি আটাইতকৈ ভাল পোৱা? গ্ৰামোফোন। বুজিছ ভাই, মই ছোৱালী চাই চাই ভাগৰি পৰিছো। মাৰ ভাগৰ পচন্দ নহয়হে নহয়। দেউতাই কি কয়? কেইদিনমানৰ আগতে হাইলাখ মাৰ চেহেৰা দৰে ছোৱালী এজনী চাইছিলো। ছোৱালীজনী মাৰ পচন্দ হৈছিল যদিও দেউতাই নাকচ কৰি দিলে। মই তোক কৈছো, মই এদিন নহয় এদিন দেশৰ প্ৰধানমন্ত্ৰী হমেই। কেলে মিছা কথা কৈছ? তই কেনেকে প্ৰধানমন্ত্ৰী হ'ব পাৰিবি? মই ইস্তফা দিলেহে তই প্ৰধানমন্ত্ৰী হ'ব পাৰিবি। মই জানো ইস্তফা দিম? জীয়াই থকালৈকে গাদী এৰাত নাই। ঐ টেকেলা, তই গৰম বন্ধ কেনেদৰে পাৰ কৰিলি? এদিন বাইক চলাই, বাকী এদিন হস্পিটেলত পৰি থাকিলো। তুমি যে ছোৱালীৰ বিষয়ে ইমানবোৰ কথা কৈ থাকা, তাতকৈ বিয়া পাতি চিজিল নোহোৱা কিয়? ভাই, বৰ ঢোল দেখিছা নহয়? দেখিবলৈও ভাল, বজাবলৈও ভাল। কিন্তু ডিঙিত আঁৰি লৈ ফুৰাটোহে বহুত কষ্ট। মই বিদেশৰ বহুত ঠাইত গৈছো। সেইবাবে দেশবোৰৰ ৰাজনীতি, অৰ্থনীতি, ভূগোল আদিৰ কথা মই বহুত জানো। বাহ, তুমি ক'ত গৈছা? আমেৰিকা, থাইলেণ্ড, ইংলেণ্ড, জাপান, জাৰ্মানী আৰু বহুতো। তেতিয়াহ'লে তোমাৰ জিঅ'গ্ৰাফী জ্ঞান বহুত আছে। কি কোৱা হে? জিঅ'গ্ৰাফীত মই এসপ্তাহ থাকি আহিছো।
মোৰ মতে বিবাহ মানে জুৱা আৰু আপুনি কি ভাবে মুঠেই নহয় কাৰণ জুৱাত বাৰে বাৰে ভাগ্য পৰীক্ষা সুযোগ পোৱা যায় কিন্তু বিবাহত এই সুবিধা নাথাকে দুজন মদাহীয়ে কাষৰ এখন হোটেলত সোমাল দুইজনে যিখন টেবুলৰ কাষত বহিছিল তাত এটা আইনাৰ গ্লাছত উবুৰিয়াই থোৱা আছিল তাকে দেখি এজনে ক'লে কি আচৰিত কথা এই গ্লাছটো মুখ নাই ভালকৈ চা তুমি ঠিকেই কৈছা তাতকৈ আচৰিত কথা হ'ল গ্লাছটো তলত এটা ডাঙৰ ফুটা আছে এদিন নিশা দুজন মূৰ্খই আকাশলৈ চাই খোজকাঢ়ি গৈ আছিল এনেতে ঐ কিপ সেইটো সূৰ্য নে চন্দ্ৰ বাৰু মই নাজানিছো আগবঢ়া ৰাস্তাত কাৰোবাক লগ পালে সুধিম দে দাদা ৰ'বচোন ৰ'ব হয়তো সূৰ্য নে চন্দ্ৰ বাৰু মই নাজানিম নহয় কিয় নাজানে কাৰণ মই ইয়াত নতুনকৈহে আহিছো আপোনালোকে বাৰু আমাৰ ভিডিঅ'টো চাই কেনে পালে যদিহে ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰিব আৰু আমাক বহুত মৰম দিব ধন্যবাদ